এতিয়া আমি কোষাবৰণ আৰু কোষবেৰৰ বিষয়ে আলোচনা কৰিলো তাৰ মাজতেই আকৌ এটা গুৰুত্বপূৰ্ণ কথা বা গুৰুত্বপূৰ্ণ বিষয় এটা আমাৰ পাঠটো সন্নিৱিষ্ট কৰিছিল আৰু সেইটো হৈছে প্ৰকক কেন্দ্ৰ কোষ আৰু সংকক কেন্দ্ৰীয় কোষ উদ্ভিদ কোষবিলাক আমাৰ সংকক কেন্দ্ৰীয় কোষ আৰু আমি ইতিমধ্যে যিটো প্ৰাণী কোষ আমি আমাৰ স্ক্ৰীনত দেখুৱাইছিল সেইটো এটা সংকক কেন্দ্ৰীয় কোষ আছিল আৰু নিৰ্দিষ্ট কোষ কেন্দ্ৰ তাৰ আছিল কিন্তু আমি প্ৰকক কেন্দ্ৰীয় কোষ এটা যদি চাব লাগে তেতিয়াহ'লে আমাৰ পাঠটো আছে অস্পষ্টভাৱে তেতিয়াহ'লে আমি বেক্টেৰিয়া এটা নতুবা নীল সেউজীয়া শেলাই আমি প্ৰকক কেন্দ্ৰীয় কোষ বুলি চিনাক্ত কৰিব পাৰোঁ গতিকে প্ৰকক কেন্দ্ৰীয় কোষ এটাৰ বৈশিষ্ট্যখিনি আমাৰ প্ৰয়োজন নিশ্চয় আমি স্ক্ৰীনত দেখা পাইছোঁ যে আমাৰ এইটো এটা হ'ল বেক্টেৰিয়াৰ কোষ এই বেক্টেৰিয়াৰ কোষত আমাৰ ফ্লেজেলা থাকে একেবাৰে সৰু ফ্লেজেলা ইয়াৰ নাম আছে ফ্লেজেলা এইটো ফ্লেজেলা থাকে এইটো আমাৰ তাৰ পিছৰ ভিতৰৰ যিখিনি পদাৰ্থ সেইখিনি আমাৰ সাইটোপ্লাজম প্লাজমা মেমব্ৰেন বা আমি সেল মেমব্ৰেন বুলি কওঁ প্লাজমা মেমব্ৰেন সেল মেমব্ৰেন সেল ওয়াল যদিও ইয়াত সেল ওয়াল শব্দটো দিছে এই সেল ওয়াল শব্দটো কিন্তু এইটো প্ৰপাৰ শব্দ নহয় এইটো মই ছবিটো ডাউনলোড কৰিছিলোঁ এইকাৰণে তাত আহিছে সেল ওয়াল নহয় সেল ওয়ালৰ নিচিনা কিছুমান পদাৰ্থ বেক্টেৰিয়া কোষৰ বাহিৰৰ ফালে থাকে যাক আমি কেপচুল বুলি ক'ব পাৰোঁ এইটো প্ৰপাৰ শব্দ এইটো গুৰুত্বপূৰ্ণ কথা আৰু প্ৰকক কেন্দ্ৰীয় কোষ এটাত থকা আমাৰ যিখিনি বংশগত পদাৰ্থ সেই বংশগত পদাৰ্থখিনি বা যিখিনি আমাৰ ডিএনএ বুলি কয় এইখিনি কিন্তু সিঁচৰিত হৈ থাকে ই কোনো আৱৰণৰ দ্বাৰা ইয়াত কোনো ধৰণৰ আৱৰণ নাই ইয়াত কোনো ধৰণৰ আৱৰণৰ দ্বাৰা ই আবদ্ধ হৈ নাথাকে গতিকে সেইখিনি আমাৰ ক্ৰমোজোমেল ডিএনএ বুলি কৈছে ক্ৰমোজোমেল ডিএনএ যিখিনি আমি নিউক্লিয়ইড বুলি কওঁ নিউক্লিয়ইড বুলি আমাৰ শব্দ এটা আছে যাক আমি নিউক্লিয়ইড বুলি কওঁ য'ত বংশগত পদাৰ্থখিনি কোষ পৰশত সিঁচৰিত হৈ থাকে বা থূপ খাই থাকে তাৰোপৰি নমস্কাৰ স্যার নমস্কাৰ মানে মই সুজয় কৰ্মকাৰ স্যার আধা ক্লাস কৰি মানে এতিয়া মোৰ যাব লাগিব বেয়া নাপাব স্যার ঠিক আছে যাও স্যার এতিয়া প্ৰকক কেন্দ্ৰ কোষৰ অন্য এটা বৈশিষ্ট্য হৈছে যে ইয়াৰ প্লাজমিড ডিএনএ থাকে আমি পিছত যদি আমি আলোচনা কৰোঁ তেতিয়া আমি পাৰ্থক্য আলোচনা কৰোঁ তেতিয়া আমি গম পাম যে আমাৰ প্ৰকক কেন্দ্ৰ কোষ এটাৰ ক্ষেত্ৰত প্লাজমিড ডিএনএ থাকে যাক আমি ঘূৰণীয়া ডিএনএ বুলি ক'ব পাৰোঁ প্ৰকক কেন্দ্ৰ কোষত পোৱা যায় এইটো আমাৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ এইখিনি আমি প্ৰকক কেন্দ্ৰ কোষৰ বিষয়ে আমি ইয়াত উল্লেখ কৰিলোঁ গতিকে আমি নেক্সট আমি পিছৰ আলোচনালৈকে যাওঁ ৰাতুল দাস হয় প্ৰকক কেন্দ্ৰ কোষত মেছ'জম থাকে হয় থাকে হয় ইয়াত ছবিটো মাইগ্ৰানে অলপমান নাই হয় এইটো এটা গুৰুত্বপূৰ্ণ থাকে সেইটো হয় ইয়াত ছবিটোত আমাৰ উল্লেখ নাই সেইকাৰণে আমি কোৱা নাই এইটো প্ৰকক কেন্দ্ৰ কোষত মেছ'জম প্ৰকক কেন্দ্ৰ কোষত নাথাকে হয় নাথাকে হয় ধন্যবাদ ঠিক আছে ধন্যবাদ স্যাৰ তাৰ পিছত আমাৰ কোষৰ তিনিটা বৈশিষ্ট্যৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য যে আমাৰ জীৱন প্ৰক্ৰিয়াটো বা কোষত হোৱা বিপাকীয় ক্ৰিয়াবিলাক বা জীৱনৰ ক্ৰিয়াবিলাক হোৱাত সহায় কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ক'লেও ভুল নহ'ব সেই অংগাণুটোৰ নামেই হ'ল কোষ কেন্দ্ৰ
আৰু ইতিমধ্যে আমি প্ৰকক কেন্দ্ৰ কোষৰ বিষয়ে আমি পালো তাত কিন্তু এই কোষ কেন্দ্ৰ নামৰ যিটো অংগাণু এই অংগাণুটো নাথাকে আৰু কোষ কেন্দ্ৰটোৰ ভিতৰতেই আমাৰ আচলতে জীৱনৰ যি ৰহস্য সেই ৰহস্য কোষ কেন্দ্ৰৰ ভিতৰতেই থাকে বুলি ক'লেও ভুল নহ'ব কিয়নো ইয়াৰ ভিতৰতেই থাকে আমাৰ DNA আৰু এই DNA বিলাক আমাৰ ক্ৰমজমত থাকে ক্ৰমজমত DNA থাকে আৰু DNA জিন থাকে আৰু জিন বিলাকে DNA কাৰ্যকৰী একক অৰ্থাৎ জীৱৰ যি চৰিত্ৰ যি ক্ৰিয়া বিক্ৰিয়া গোটেই কথাবিলাক বা ক্ৰিয়া বিক্ৰিয়াবিলাকক পৰিৱেশত প্ৰকাশ কৰা এই সকলোবিলাক কথাই কিন্তু আমাৰ DNA আবদ্ধ হৈ থাকে বুলি আমি জানো গতিকে কোষ কেন্দ্ৰটোতে এই আমাৰ কোষ এটাৰ মানে গোটেইখিনি জীৱনৰ গোটেইখিনি পদাৰ্থ কোষৰ ভিতৰত থাকে আৰু সেই DNA থকা জীৱনৰ কথাখিনি লুকাই থকা সেই অংগাণুটোৰ নামেই হৈছে কোষ কেন্দ্ৰ আৰু কোষৰ মগজু বুলি ক'লে কোষ কেন্দ্ৰক আমি কোষ এটাৰ মগজু বুলি ক'ব পাৰো আমাৰ ব্ৰেইন অফ দা সেল বুলি ক'লেও কিন্তু আমাৰ ভুল নহ'ব গতিকে আমি কাষতে এটা চিত্ৰ দেখিছো এইটো হৈছে কোষ কেন্দ্ৰৰ চিত্ৰ গতিকে আমি কোষৰ যিটো মগজু সেই মগজুটোৰ বিষয়ে আমি অলপ চাই লওঁ গতিকে আমি গম পালো যে কোষ কেন্দ্ৰটোতে আমাৰ জীৱনৰ ৰহস্য বা যি কাৰ্যকৰী একক যি এককে আমাৰ জীৱনৰ ক্ৰিয়া বিক্ৰিয়াবিলাক প্ৰকাশ কৰে সেই প্ৰকাশ কৰা পদাৰ্থখিনি আমাৰ কোষ কেন্দ্ৰৰ ভিতৰতে থাকে আৰু ই কোষ কেন্দ্ৰৰ ভিতৰত সাধাৰণতে ক্ৰমজমৰ ৰূপত থাকে আৰু ক্ৰমজমত DNA থাকে আৰু DNA জিন থাকে যি জিনে আমাৰ জীৱৰ চৰিত্ৰ বহন কৰে এইটো আমাৰ গুৰুত্বপূৰ্ণ কথা আৰু আমি এইটো কথাও ক'ব লাগিব যেতিয়া আমাৰ কোষৰ বিভাজন হয় সংখ্যা বৃদ্ধি কৰিব লগা হয় তেতিয়া কোষ বিভাজনত কিন্তু কোষ কেন্দ্ৰই ভাগ লয় আৰু ইতিমধ্যে আমি ক'লো যে কোষৰ যিবিলাক ৰাসায়নিক ক্ৰিয়াকলাপ হয় সেই ক্ৰিয়াকলাপৰ মুখ্য ভূমিকা নিৰ্ণায়কৰ ভূমিকা কিন্তু আমাৰ কোষ কেন্দ্ৰই লয় ইতিমধ্যে আমি কৈছো যে প্ৰকক কেন্দ্ৰ জীৱত কোষ কেন্দ্ৰ নাথাকে তাৰ সলনি যিখিনি আমাৰ বংশগত পদাৰ্থ থাকে DNA থাকে তাক আমি নিউক্লিয়ইড বুলি কওঁ যেনে নীল সেউজীয়া শেলাই আৰু বেক্টেৰিয়া বিলাক আৰু আমাৰ অন্যান্য কোষাংগাণুবিলাক নাথাকে বুলি ইতিমধ্যে আমি ক'লো আৰু এই কথাখিনি আমি কোষ কেন্দ্ৰৰ বিষয়ে আলোচনা কৰিলো অৰ্থাৎ কোষ কেন্দ্ৰটোৱে জীৱনৰ সকলো প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা লুকাই থাকে ইয়াৰ পিছৰ স্লাইডলৈ আমি যাম তাৰ পিছত আছে আমাৰ কোষ পৰখৰ কথা আছে গতিকে কোষ পৰখৰ বিষয়ে ইতিমধ্যে আমি আলোচনা কৰিছোৱে তাত আমি এটা বিশেষ কথা আৰু যোগ দিব বিচাৰিছো যে কোষ পৰখৰ আমাৰ এতিয়া COVID-19 যিটো ৰোগ আমাৰ ভাইৰাছৰ দ্বাৰা বিয়পা ৰোগ এতিয়াও বিশ্বব্যাপী আছে আৰু আনকি আমাৰ অসমতো প্ৰভাৱ পেলাইছে এই ভাইৰাছৰ দ্বাৰা হোৱা ৰোগটো কোষ পৰখে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আমি এই কথা জানো যে ভাইৰাছবিলাক জীৱ আৰু জৰৰ মাজৰ অৱস্থা আৰু ভাইৰাছবিলাকে সেই নিৰ্দিষ্ট পোষক দেহত থকা কোষবিলাকৰ কোষ পৰখক ব্যৱহাৰ কৰিহে নিজৰ বংশ বিস্তাৰ কৰিব পাৰে যেতিয়ালৈকে আমাৰ প্ৰাণী ভাইৰাছে হওক বা আমাৰ উদ্ভিদ ভাইৰাছে হওক যেতিয়ালৈকে নিৰ্দিষ্ট পোষক দেহৰ কোষৰ প্ৰটোপ্লাজম লাভ নকৰে তেতিয়ালৈকে সিহঁতে বংশ বিস্তাৰ কৰিব নোৱাৰে বা নিজৰ প্ৰাধান্যটো বিস্তাৰ কৰিব নোৱাৰে বা নিজৰ চৰিত্ৰটো প্ৰকাশ কৰিব নোৱাৰে গতিকে কোষ পৰখে আমাৰ জীৱৰ যি গুণ সেই গুণবিলাক প্ৰকাশ কৰাত যে আমাক সহায় কৰে এই কথাটোৰ আমি সহজে উপলব্ধি কৰিব পাৰো আৰু ইতিমধ্যে আমি এই কথাটো আলোচনা কৰিছো কোষ অংগাণুবিলাকৰ কথা যে কোষ অংগাণুবিলাক আমাৰ কেনেদৰে কোষ পৰখত সিঁচৰিত হৈ থাকে আৰু সেই কথাটো আমি অলপ পিছতে আলোচনা কৰিম আৰু কি কি প্ৰকাৰৰ কোষ অংগাণু থাকে কেইটামান কোষ অংগাণুৰ বিষয়ে ইতিমধ্যে আমাৰ পাঠত
সন্নিৱিষ্ট কৰা হৈছে তাৰে ভিতৰত আমি এটা কোষ সংজ্ঞাণুৰ বিষয়ে আলোচনা কৰিলোঁ যিটো আমাৰ কোষৰ মগজু আৰু আমাৰ জীৱন প্ৰক্ৰিয়াৰ অন্তৰ্নিহিত যিটো ৰহস্য সেই ৰহস্য লুকাই ৰখা কোষ সংজ্ঞাণুটো কোষ কেন্দ্ৰ সেই বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিলোঁ কিন্তু কোষ সংজ্ঞাণুবিলাকৰ আৰু দুটামান বৈশিষ্ট্য নকলে নহব কোষ সংজ্ঞাণুবিলাক সংকোষ কেন্দ্ৰ কোষৰ ভিতৰত থাকে কিন্তু কোষৰ ভিতৰত সংকোষ কেন্দ্ৰ কোষবিলাক হৈছে একোটা প্ৰকোষ কেন্দ্ৰীয় কোষ সংকোষ কেন্দ্ৰ কোষবিলাকৰ আকাৰ সাধাৰণতে অলপ ডাঙৰ হয় প্ৰকোষ কেন্দ্ৰ কোষবিলাকতকৈ প্ৰকোষ কেন্দ্ৰীয় কোষবিলাকৰ যি চৰিত্ৰ সেই চৰিত্ৰটো আমাৰ কোষৰ ভিতৰত থকা অংগাণু কিছুমানৰ থাকে যেনে আমি পিছত পাম মাইটোকন্ড্ৰিয়া আৰু ক্লোৰোপ্লাষ্ট বা যিবিলাক প্লাষ্টিড আছে এই প্লাষ্টিডবিলাকৰ যিটো লক্ষণ বা যিটো চৰিত্ৰ এই চৰিত্ৰবিলাক কিন্তু আমাৰ প্ৰকোষ কেন্দ্ৰ জীৱৰ সৈতে মিল আছে গতিকে কোষ সংজ্ঞাণুবিলাক কোষৰ ভিতৰতে থাকে আৰু ইয়াৰ যি সংজ্ঞাণুবিলাকৰ যি আৱৰণ সেই আৱৰণৰ যিটো মিল বা সাদৃশ্যতা কোষাৱৰণৰ সৈতে একে গঠনৰ ফালৰ পৰা কোষ সংজ্ঞাণু গঠন কৰা যিবিলাক আৱৰণ বা কোষৰ ভিতৰত আবদ্ধ হৈ কোষাৱৰণ আমাৰ কোষাৱৰণৰ চৰিত্ৰৰে যিবিলাক পদাৰ্থৰে আমাৰ কোষ সংজ্ঞাণুবিলাক গঠিত হৈছে সেই কোষাৱৰণৰ চৰিত্ৰই আমাৰ কোষ সংজ্ঞাণু তৈয়াৰ কৰা বা আবদ্ধ কৰি ৰখা অংগাণুবিলাকৰো চৰিত্ৰ অৰ্থাৎ কোষাৱৰণৰ গঠন আৰু কোষ সংজ্ঞাণুবিলাকৰ আৱৰণৰ গঠন একে বুলি ক'ব পাৰো বা তাৰ বৈশিষ্ট্যকো আমি একে বুলি ক'ব পাৰো বা সাদৃশ্য থকা বুলি আমি ক'ব পাৰো এতিয়া আমাৰ পাঠত আছে প্ৰশ্নাৱলী পাঠটোৰ মাজতে আছে যে প্ৰকোষ কেন্দ্ৰ কোষ আৰু সংকোষ কেন্দ্ৰ কোষৰ মাজত ব্যাখ্যামূলক যি পাৰ্থক্য সেই পাৰ্থক্যখিনি আছে তাত পাঠত আছে 1 নম্বৰতে আছে আকাৰ সাধাৰণতে সৰু 1 পৰা 10 মাইক্ৰনৰ ভিতৰত আৰু আমাৰ সংকোষ কেন্দ্ৰ কোষৰ আকাৰ 5 পৰা 100 মাইক্ৰনৰ ভিতৰত কোষৰ কেন্দ্ৰাঞ্চল আমাৰ প্ৰকোষ কেন্দ্ৰ কোষৰ ক্ষেত্ৰত আমি নিৰ্দিষ্ট আৱৰণেৰে আবদ্ধ নহয় যাক আমি নিউক্লিয়াছ বুলি কওঁ আৰু আমাৰ সংকোষ কেন্দ্ৰ কোষৰ ক্ষেত্ৰত আমাৰ নিৰ্দিষ্ট যাক আমি ইতিমধ্যে আলোচনা কৰিলোঁ কোষ কেন্দ্ৰ বুলি কওঁ আৰু প্ৰকোষ কেন্দ্ৰ কোষৰ ক্ৰমোজম এডাল আৰু আমাৰ সংকোষ কেন্দ্ৰ কোষত ক্ৰমোজম এডালতকৈ বেছিকৈ থাকে 4 নম্বৰ পাৰ্থক্যটো ইয়াত লিখিছে আৱৰণী বিশিষ্ট কোষ অংগাণু নাথাকে অৰ্থাৎ কোষ সংজ্ঞাণুবিলাকৰ কথা কৈছে যে আৱৰণযুক্ত কোষ সংজ্ঞাণু নাথাকে কিন্তু এটা ৰাইবোজম নামৰ কোষ সংজ্ঞাণুবিধ থাকে তাৰ কথাটো এইটো ব্যতিক্ৰম আৰু ইফালে কিন্তু আমাৰ কোষ সংজ্ঞাণু সংকোষ কেন্দ্ৰ কোষৰ ক্ষেত্ৰত থাকে এইটো এটা আমাৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য এতিয়া আমি বিভিন্ন কোষ সংজ্ঞাণুবিলাকৰ বিষয়ে আলোচনা কৰিম কিন্তু আমাৰ সময় এতিয়া 12 বাজি গৈছে গতিকে ক্লাছটো আগবঢ়াই নিম নে কি মই অনুমতি বিচাৰিছো কলিতা স্যাৰ আজি আমি আৰু নকৰো যেহেতু 12 বাজিছে তো যদি কোনোবা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী কিবা ক'ব বিচাৰিছে তেখেতলৈ অকণমান ইন্টাৰেকশ্যন কৰি স্যাৰ আপুনি ক্লাছটো সামৰি দিব পাৰে আজি আমি পৰৱৰ্তী ক্লাছত বাকি অংশখিনি আলোচনা কৰিম ঠিক আছে যদি ছাত্ৰ ছাত্ৰী বা যিখিনি শিক্ষাগুৰু আছে তেখেতসকলৰ যদি কিবা অবজাৰভেশ্যন আছে ছাত্ৰ ছাত্ৰী কিবা প্ৰশ্ন আছে তেওঁলোকে সেইখিনি কথা উত্থাপন কৰিব পাৰে হয় কোনোবা ছাৰ বাইদেউ বা আমাৰ ছাত্ৰ ছাত্ৰী যদি কিবা প্ৰশ্ন আছে তেতিয়াহ'লে প্ৰশ্নকেইটা উত্থাপন কৰিব পাৰে রাতুল দাস স্যার হয় আমার ভূঞা স্যার রাতুল দাস স্যার আমার ভূঞা স্যার হয়নে প্ৰকোষ কেন্দ্ৰীয় কোষত থকা প্লাজমিডৰ বিষয়ে কিবা কোৱা হৈছে নেকি সার্কুলার যেটো প্লাজমিড হয় কোৱা হৈছে ঘূৰণীয়া ডিএনএৰ কথা কোৱা হৈছে প্লাজমিডৰ বিষয়ে কথা কোৱা হৈছে যে প্লাজমিড আমাৰ প্ৰকোষ কেন্দ্ৰ কোষত থাকে মানে ঘূৰণীয়া ডিএনএ বুলি কোৱা হৈছে ঘূৰণীয়া ডিএনএক আমি প্লাজমিড বুলিও জানো তো সকলোকে ধন্যবাদ জনাইছো মই এইখিনিতে আপোনালোকক জনাই থব বিচাৰিছো যে আজি সন্ধিয়া 7 বজাৰ পৰা পঞ্চম শ্ৰেণীৰ ক্লাছ হ'ব দুলাল বৈশ্য ছাৰে চতুৰ্থ
পাঠটো পঞ্চম শ্ৰেণীৰ চতুৰ্থ পাঠ পিঠাৰ মেল এই বিষয়ত পাঠ আগবঢ়াব সন্ধিয়া 7 বজাত। কাইলৈ 12:15 কমলজিৎ ভূঞা ছাৰে উচ্চতৰ মাধ্যমিক দ্বিতীয় শ্ৰেণীৰ দ্বিতীয় ক্লাছৰ পাঠ ল'ব জীৱৰ প্ৰজনন সংক্ৰান্ত পাঠ নম্বৰ 1 1 নম্বৰ পাঠ জীৱৰ প্ৰজনন ল'ব। তো এই দিশত বাকী ছাত্ৰ ছাত্ৰীসকলক অংশগ্ৰহণ কৰাৰ বাবে প্ৰেৰিত কৰিবলৈ মই সকলো অনুৰোধ জনাইছোঁ। আমি সময়ত লিংক শ্বেয়াৰ কৰিম, সন্ধিয়াৰ লিংকটো এতিয়াই শ্বেয়াৰ কৰিম আৰু কাইলৈ যিখিনি ক্লাছ হ'ব সেইখিনি লিংক আমি ৰাতি বা কালি আৰ্লি মৰ্ণিং আমি শ্বেয়াৰ কৰিম। তো সকলোকে ধন্যবাদ জনাইছোঁ। আজি ক্লাছ আমি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। দাস ছাৰ আপুনি মুখনি মাৰি ক্লাছটো সামৰি দিয়ক। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, ছাত্ৰ ছাত্ৰীবৃন্দ আৰু আমাৰ DPO কলিতা ছাৰ, মই সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি আপোনালোকৰ এই ক্লাছটো সম্পৰ্কত কিবা সুধিব লগা আছে বা মোক উপদেশ দিব লগা আছে, নিশ্চয় গোটেই কথাখিনি কওঁতে 19-20 হৈছে, গতিকে নিশ্চয় আপোনালোকে মোক পৰামৰ্শ দিব আৰু ভুল যদি হৈছে কিবা আঙুলিয়াই দিব আৰু ভৱিষ্যতে যাতে মই ক্লাছটো অলপ উন্নত কৰিব পাৰোঁ তাৰে আশা ৰাখিছোঁ। আৰু পুনৰবাৰ আপোনালোকক মই ধন্যবাদ জনাইছোঁ, কাৰণ এইখিনি সুবিধা দি মোক আপোনালোকে কৃতাৰ্থ কৰিছে আৰু বিশেষভাৱে মই কলিতা ছাৰক ধন্যবাদ জনাই মই মোৰ ক্লাছটো সামৰণি মাৰিছোঁ। থেংক ইউ। হয় কলিতা ছাৰ।